যিসকল মানুহে আইফোন ল'বলৈ ভাবি আছে আজিৰ ভিডিঅ'টো বিশেষকৈ তেওঁলোকৰ কাৰণে আৰু ইয়াৰ মাজতে মেইন কথাটো হ'ল আপোনালোকে মাত্ৰ ৬০০০ টকাত আইফোন ল'ব পাৰিব কি বিশ্বাস হোৱা নাই নেকি হাই হেল্ল' দিস ইজ হাসিব ব্লগাৰ ওকে এভৰিবডি আজি লৈ আহিছো আপোনালোকৰ কাৰণে এটা বাম্পাৰতকৈ বাম্পাৰ অফাৰ আপোনালোকে গমে পায় যিটো বস্তু নতুনকৈ ওপেনিং কৰে সেইটো বস্তুৰ সদায় কাস্টমাৰ সাৰ্ভিসটো ভাল থাকে আৰু লগত দামটো অকমান কমকে থাকে তো লেটস গো এভৰিবডি আজি আপোনালোকক তেনেকুৱা ধৰণৰ দোকান এটা চিনাকি কৰাই দিম 1 মিনিট চিনাকি কৰাৰ আগত আপোনালোকক কেইটামান কালেকশ্যন দেখাই লওঁ কালেকশ্যনটো হ'ল আপোনালোকে দুনিয়া আইফোন পাব এইখন দোকানত যাৰ প্ৰাইচ মাত্ৰ ৬০০০ৰ পৰা ষ্টাৰ্ট হয় ফোনটো লোৱাৰ পিছতে আপোনালোকক কেইটামান উপহাৰ দিব যিখিনি বস্তু আপোনাৰ বহুতে জৰুৰী যেনে এটা ওয়াচ এডাপ্টাৰ এটা কেবল এটা বহুত কিবা কিবি আৰু এটা কথা ইয়াত সকলো ধৰণৰ এন্ড্ৰইড মোবাইলো এভেইলেবল আছে যাৰ প্ৰাইচ নেকি মাত্ৰ ৪০০০ৰ পৰা ষ্টাৰ্ট হয় মই গম পাই আছো ইমানখিনি কথা জনাৰ পিছত আপোনালোকৰ লোকেশ্যনটো জানিব মন গৈ আছে লোকেশ্যনটো হ'ল নৰ্থ লখিমপুৰ মধ্যমীয়া চাইথেৰাপি যদি বিচাৰিবলৈ প্ৰব্লেম হয় ওপৰত নাম্বাৰ এটা দিছো কন্টাক্ট কৰক আৰু কন্টাক্ট কৰাৰ লগে লগে ভিজিট কৰক এছবি মোবাইল ষ্ট'ৰ Okay, so thank you so much for watching this video.